নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। মই আজি আপোনালোকক দেখুৱাম কেনেদৰে আপোনালোকে আপোনাৰ কম্পিউটাৰ বা লেপটপত থকা ফল্ডাৰৰ আইকন কেনেদৰে চেঞ্জ কৰিব পাৰিব। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ আগতে আপুনি চাই লওক মোৰ ইয়াত কেনেদৰে মই ফল্ডাৰৰ আইকন চেঞ্জ কৰিছোঁ। তো এনেদৰে আপুনি আপোনাৰ ফল্ডাৰৰ আইকন চেঞ্জ কৰিব বিচাৰিলে চেঞ্জ কৰিব পাৰিব। তো ইয়াৰ কাৰণে আপুনি ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাই লওক। আৰু আপুনিও এনেদৰে ফল্ডাৰ আইকন দি ল'ব পাৰিব। তো ইয়াৰ কাৰণে আপুনি যিটো ফল্ডাৰত আইকন চেঞ্জ কৰিব বিচাৰে সেই ফল্ডাৰলৈ গুচি যাওক। তাৰপিছত আপুনি মাউচৰ ৰাইট ক্লিক কৰক। তাৰপিছত একেবাৰে তলৰ ফালে প্ৰপাৰ্টিছত ক্লিক কৰক। তাৰপিছত ইয়াত দেখা পাইছে জেনেৰেল, শ্বেয়াৰিং, চিকিউৰিটি আৰু শেষৰটো দেখা পাইছে কাষ্টমাইজ। তো শেষৰটোলৈ গুচি যাওক কাষ্টমাইজত। তাৰপিছত ইয়াত দেখা পাইছে চেঞ্জ আইকন। ইয়াত গৈ ক্লিক কৰক। তাৰপিছত ইয়াত বহুতো আইকন দেখা পাব আৰু সেইফালে নিলে আপুনি বহুতো আইকন দেখা পাব। তো ইয়াৰ পৰা আপুনি যিকোনো এটা আইকন চিলেক্ট কৰি লওক আৰু আপোনাৰ ইচ্ছামতে চিলেক্ট কৰি লওক। মই চাপোজ মই এটা আইকন চিলেক্ট কৰি লৈছোঁ। চাপোজ এইটো মই চিলেক্ট কৰি ল'লোঁ আৰু চিলেক্ট কৰি অ'কে ক্লিক কৰি দিলোঁ। তাৰপিছত এপ্লাই কৰি দিলোঁ, অ'কে কৰি দিলোঁ। তো ইয়াত দেখা পাইছে মোৰ ফল্ডাৰ আইকন চেঞ্জ হৈ গৈছে। তো আপুনিও এনেদৰে ফল্ডাৰ আইকন চেঞ্জ কৰিব বিচাৰিলে কৰিব পাৰিব। তো ইয়াৰ পিছত মই পেজটো ক্ল'জ কৰি দিছোঁ আৰু আপুনিও এনেদৰে ফল্ডাৰ আইকন চেঞ্জ কৰিব। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।